দেৱালয় মানে এইটো প্ৰায় 2 শতাব্দীত নাগশংকৰ ৰজাই ইয়াত আৰম্ভ কৰিছিল। চাইকেলটো এতিয়া গাড়ীৰ পৰা নামিছোঁ আৰু এইটো আছে অংকুৰ আৰু এইটো আছে কিশোৰ আছে কিশোৰ কিশোৰ এটা নতুন ইউটিউব চেনেল আছে মই লিংকটো আপোনালোকে দি দিম গেমিং চেনেল হয় এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু অলপ জনাৰ দাদা এইটো যোন আমাৰ মৰমৰ এইটো আমি ভিডিঅ'টো আপোনালোকে দেখাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি আছোঁ বেলফিল্ড আজি শিৱৰাত্ৰি পূজা চ' আমি আজি আহিছোঁ বিল্লেশ্বৰ দেৱালয় মন্দিৰত আপোনালোকক গোটেইখিনি দেখাই যাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি থৈ দিব কাৰণ আমি নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত আগতীয়াকৈ নটিফিকেশ্যনবোৰ যাই থাকিব। আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া আমি এতিয়া গেটৰ ভিতৰত যাম আৰু গোটেইখিনি দেখাম আপোনালোকক চাই থাকিব। এইখন হ'ল বিল্লেশ্বৰ দেৱালয় মন্দিৰৰ গেটখন। এতিয়া আমি আহিছোঁ বিল্লেশ্বৰ দেৱালয় মন্দিৰ এইটো দুৰ্গা মন্দিৰটো হয় নতুনকৈ বনাই আছে মন্দিৰটো আপোনালোক গোটেইখিনি দেখাম। মই এতিয়া মানে এটা মানুহ ৰখি আছোঁ মানে আহি পোৱা নাই এতিয়ালৈকে এতিয়া 5টা 4 হৈছে বৰ্তমান দেখাই আছোঁ ৰ'ব গোটেইখিনি এইবিলাক মোৰ লগত দাদা জনাৰ্দন দাদা আৰু কিশোৰ সকলোৱে আছে। এই দুৰ্গা মন্দিৰটো নতুনকৈ বনাই আছে ইয়াত বহুত ডাঙৰ দুৰ্গা মন্দিৰ আৰু এইখন হ'ল ইয়াৰ পাৰ্ক আপোনালোকক দেখাই আছোঁ গোটেইখিনি সকলোবিলাক ভিতৰত যাই আছোঁ এতিয়া আপোনালোকে চাই থাকিব গোটেইখিনি কৈ যাম আৰু লগতে বুজাই দিম কি হয় সেইখিনিত আহক। পাৰ্কত মানে বহুত খেলাৰ বস্তু আছে আৰু ইয়াত আহি বহুত ভাল লাগিছে আপোনালোকে দেখাইছোঁ গোটেই ভিউখিনি। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল লাগিছে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি থৈ দিব যাতে মই নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিলে আপোনাৰ তাত আগতীয়াকৈ নটিফিকেশ্যনবিলাক পায়। আজি শিৱৰাত্ৰি পূজা চ' আপোনালোকক আমি অলপ দেখাই দিছোঁ। ইয়াতে এটা শিৱ আছে বঢ়িয়া লাগে সঁচাকৈ আৰু ফটো উঠি থাকে বহুত মানুহ ইয়াত আহি কিনে এইটো চাওক অলপ জুম কৰিছোঁ দেখিছেনে আপোনালোকে। চ' আপোনালোকে এটা সেৱা কৰি লওক যদি আপোনালোকৰ ইচ্ছা আছে আৰু এইটো বিষ্ণু মন্দিৰটো হয় ইয়াৰে দেৱালয় মন্দিৰৰ বহুতো ইয়াত মন্দিৰ লগ লাগি কিনে চ' সকলোবিলাক মানে দেৱ লগ লাগি দেৱালয় হৈছে এই মন্দিৰটো চাই লওক ওপৰৰ পৰা একদম দেখাই দিছোঁ। এই মন্দিৰটো বিষ্ণু মন্দিৰ হয় আৰু গোটেইখিনি দেখাম আপোনালোকে চাই থাকিব অকল ভিডিঅ'টো শেষলৈকে অকণমান স্কিপ নকৰিব। এইটো হ'ল ইয়াৰ মানে গাঞ্জা চাঞ্জাবিলাক ৰেডি কৰি থকা হৈছে আজি যিহেতু শিৱৰাত্ৰি ইয়াত মানে গাঁজা খাব আজি চ' গোটেইখিনি আপোনালোকে দেখাই আছোঁ আপোনালোকে চাই থাকিব অলপ ভিতৰলৈকে যাই কিনে দেখাই দিব এইখিনি চাই লওক ইয়াত এনেকৈ মানে ৰেডি কৰি থাকে আৰু যোনে যোনে ইয়াত আহি খাব খোজে খাব পাৰে মানে শিৱৰাত্ৰি হিচাপে ইয়াত চলিয়ে থাকে। আপোনালোকক গোটেইখিনি ভিডিঅ' দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব MV মঞ্জিৰ আছাম ইউটিউব চেনেল হয় আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মই বিল্লেশ্বৰ দেৱালয় মন্দিৰৰ গোটেইখিনি ভিডিঅ' দেখাই দিছোঁ। আজি শিৱৰাত্ৰি হয় সেইকাৰণে শিৱৰাত্ৰিৰ কাৰণে আজি বহুত মানুহ হয় ইয়াতে আৰু দুৰ্গা পূজাত মানে বহুত মানুহ হয় ইয়াতে আমি আহি থাকোঁ মানে মোৰ ঘৰ পাঠশালাত হয়। এইটো চাওক শিৱ মন্দিৰটো এতিয়া আমি গৈছোঁ একদম ডাঙৰ মন্দিৰটো ইয়াত দেৱালয় মন্দিৰৰ চবতকৈ ডাঙৰ মন্দিৰটো হয় আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰিব আৰু ইয়াত সুধিম মানে দেৱালয় মন্দিৰৰ ক'ত কি হয় আৰু কেনেকৈ কি সকলোবিলাক দেখাম আপোনালোকে অকল চাই থাকিব। এতিয়া গৈ আছোঁ আহক। নমস্কাৰ মই মঞ্জিত বৈশ্যা কৈছোঁ MV মঞ্জিত আছাম ইউটিউব চেনেলৰ পৰা মই মানে দেৱালয় মন্দিৰৰ বিশেষ নাজানো পাঠশালাত থাকোঁ যিহেতু আপুনি অলপ জনাই দিব পাৰিব নেকি দেৱালয় মন্দিৰৰ বিষয়ে।
দেৱালয় মানে এইটো প্ৰায় 2 শতাব্দীত নাগশংকৰ ৰজাই ইয়াত আৰম্ভ কৰিছিল। পিছত কালক্ৰমত এইটো গৈ 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 আহোমৰ সময়ত এই মন্দিৰটো স্থাপন হৈছিল। আগতে হয়তো খেৰী ঘৰ আছিল, কিবা তেনেকুৱাকৈ নাগশংকৰ ৰজাই বনাইছিল। এতিয়া এইটো আহোমৰ দিনত শিৱসিংহৰ দিনত এইটো স্থাপন হয়। আৰু মানে ইয়াত শুনিব পাইছে দুৰ্গা পূজা বহুত ডাঙৰকৈ হয় আৰু ইয়াত মানে বলি এইবিলাক হয় মানে তাৰ বিষয়ে অলপ কৈ দিব। এতিয়া দুৰ্গা পূজা অতীতৰে পৰা ইয়াত আছিল নে নাই কোনো ইয়াৰ অথেণ্টিক লিখা নাই। এইটো এতিয়া অনুমান কৰিব পাৰি ৰজা ফুলেশ্বৰীৰ দিনৰ পৰা, যেতিয়া তেওঁ মহামূৰীয়া বিদ্ৰোহ যেতিয়া হৈছিল, মহন্তসকলক বলি দিছিল, যিহেতুকে ৰজাৰ পৃষ্ঠপোষকতাত চলে, গতিকে তেতিয়াৰ পৰা বলি বিধান চলা বুলি আমি ধাৰণাহে কৰিব পাৰোঁ। ইয়াৰ অথেণ্টিক কোনো লিখা নাই। গতিকে এই দুৰ্গা পূজাটো ৰজা ফুলেশ্বৰীৰ দিনত, তেওঁ একচুৱেলি মাইকী মানুহ কিন্তু ৰজা উপাধি লৈছিল, সেই ৰজা ফুলেশ্বৰীৰ দিনৰ পৰা ইয়াত বলি বিধান হোৱা বুলি অনুমান কৰিব পাৰি। এইটো আহি 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 বৰ্তমানলৈ ইয়াত মহ বলি, হাঁহ পাৰ কমৰা এইবোৰ বলি হয়। আগতে আছিল, কিন্তু বৰ্তমান মহ 50টালৈ গৈছে, 50-60লৈ যায়। আগতে কিন্তু প্ৰথম এটাই আছিল, ৰাইজৰ মংগলাৰ্থে এটা বলি দিছিল। সেইটো এতিয়া ভক্তগণে বাঢ়ি আটাইতকৈ হৈ 50-60টালৈ মহ ইয়াত মানে হয় আজিকালি। আজি মানে শিৱৰাত্ৰি আপুনি কি হ'ব শিৱৰাত্ৰিৰ বিষয়ে ইয়াত মানে কেনেকুৱা ধৰণৰ কি হ'ব ইয়াত? এইটোতো একদম শিৱস্থান, ইয়াত স্বয়ং শিৱৰ স্থান। গতিকে এই শিৱৰাত্ৰিৰ সম্পৰ্কে ক'ব লগা বিশেষ একো নাই। ইয়াত আজি দিনটো যদি ৰাতি 12টালৈ ইয়াত পূজা পাতল চলি থাকিব, ভক্তসকলে আহিছে, তেওঁলোকে শিৱক প্ৰণাম জনাই গৈছে। আৰু ৰাতিপুৱাৰ পৰা লাৰ্ণিং নিচিনা হ'ল, এতিয়াহে অলপ ৰেষ্ট পাইছোঁ, আৰু এতিয়াতো আহিবই ৰাতি। আচ্ছা ঠিক আছে, ধন্যবাদ আপোনাক, বহুত বহুত ধন্যবাদ। আপোনাৰ নামটো জনাই দিব। মোৰ নাম দিলীপ মেনা। হয়, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ, অকণমান জনাই দিছে। গোটেই শুনি কিনে ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। মই এই সপ্তাহত ভিডিঅ' আপলোড কৰোঁ, গতিকে কেনেকুৱা লাগিছে ক'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। আজি মানে শিৱৰাত্ৰি পূজা হয়, আপোনাৰ মানে ইয়াত কিয় আহিছিলে? পূজাৰ কাৰণে আহিছিলোঁ। ভালে লাগিছে বহুত। ডেভেলপমেণ্টটো ভাল লাগিছে শুনিছোঁ, বহুত হয় মানে সেইকাৰণে মই আহিছোঁ। মই ঘৰৰ আচলতে পাঠশালাত হয়, মই ইয়াত ভিডিঅ' বনাবলৈ আহিছোঁ। আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' লাইক কৰি দিব। আপোনাৰ নামটো কি আছিল? আপোনাৰ লগত কোন কোন আহিছে? আপোনাৰ নামটো জনাই দিবচোন। মোৰ নাম ডক্টৰ লীনা ডেকা, নলবাৰীৰ পৰা আহিছোঁ। মই শংকৰদেৱ বিশ্ববিদ্যালয়ত কাম কৰোঁ। ইয়াত আহিছোঁ, আগতো আহিছোঁ বিলেশ্বৰ মন্দিৰত। আৰু ইয়াৰ মই কিবা কিবি মানে প্ৰবন্ধ লিখিছোঁ। বিলেশ্বৰ মন্দিৰৰ কথা বহুত সৰুৰ পৰা জানো, শুনি আছোঁ। বহুত ভাল আহিছোঁ। মই যোৱাবাৰৰ আগৰবাৰ দুৰ্গা পূজাৰ মানে মই জাজ আছিলোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ, আৰু তেতিয়াও ইয়াতে পূজা চাবলৈ আহিছিলোঁ, ভাল লাগিছিলে। আৰু আজি ইয়াত শিৱৰাত্ৰি উপলক্ষে আহিলোঁ। আমাৰ আহোঁতে দেৰি হ'ল, এতিয়া যেনিবা মানে মানুহৰ সংখ্যাটো অকণমান ভিৰটো এতিয়া কম, হয়তো ৰাতিপুৱা খুবেই বেছি আছিল আৰু সন্ধিয়ালৈ চাগে আৰু বেছি হ'ব। খুব ভাল লাগিছে যে এই বিলেশ্বৰ মন্দিৰৰ যিটো ঐতিহ্য, দুৰ্গা পূজাতে হওক বা শিৱ পূজাতে হওক, এই জেগাখিনিৰ যিটো ঐতিহ্য সেইটো সদায় থাকিব। ইয়াৰ মানুহখিনিও বহুত ভাল। বাইদেউ খুব বহুত ভাল লাগিছে, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এইখিনি হ'ল ডেভেলপমেণ্টৰ ৰাতিৰ ভিউ, চাই লওক একবাৰ। ইয়াত বঢ়িয়া বঢ়িয়া প্লেচ আছে, ফটো উঠিব পাৰিব আহি কিনে, আৰু বহুত মন্দিৰ আছে, মানে বঢ়িয়া লাগিছে ইয়াত। মন পূৰা একদম পবিত্ৰ হৈ যায় ইয়াত আহিলে। আপোনালোকে আহিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। আৰু এইটো মোৰ দেউতা হয়, লগতে আৰু দেখাই দিছোঁ একবাৰ এই ওপৰৰ গেটখন, মানে মেইন গেটখন সেইখন চাই লওক ৰাতি কেনেকুৱা হয়। গতিকে এইটোৱে আছিলে আজি ডেভেলপমেণ্টৰ ভিউ, আপোনালোকক দেখালোঁ, কেনেকুৱা পালে ক'ব। আৰু নতুন নতুন ভিডিঅ' লৈ থাকিম আপোনালোকৰ মাজলৈ, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু ছাপোৰ্ট কৰি যাব। এজনৰ কাৰণে এটা হোটেলত মানে খাই আছোঁ, অকণমান ভোক লাগিছে, খোৱাৰ পৰা আকৌ খোৱা নাই। আজি শিৱৰাত্ৰি হিচাপে লগ হোৱা নাছিলোঁ, মানে একদম খোৱাৰ পৰা আকৌ খোৱা নাই, ভোক লাগিছে একদম।